এইটো হৈ গৈছে Yes! এইটোতো নাদিৰ চাহটো হৈয়ে গৈছে দুচৈ তই মোক এটা কথা বুজাই দেচোন কি কথা তুই যে এই গৰমত পৰীক্ষা হলৰ ভিতৰত যে জেকেটডাল পিন্ধি আছিলি কেনেকে আছিলি বাৰু কচোন পকেট আছে নাই আছে ইয়াত পকেট আছে নাই ইয়াত পকেট আছে নাই একদম ফিটিং কৰি নিছো বুজিছ মানে বিন্দাছ বিন্দাছ একদম মজা কমন পৰিছে চব কমন কি কি এই তোৰ চাহ ধৰ ধৰিলো আগফালে তোৰ আকবৰ পিছফালে তোৰ বাবৰ সোঁহাতে তোৰ শ্বেৰশ্বাহ বাওঁহাতে তোৰ নাদিৰ চাহ একদম মজা কমন পৰিছে একদম হুবহু বহাই দিছো মোক মানে একদম বিন্দাছ একদম 100 ভিতৰত 100 পাবি আৰু পিছে এটা কথা দোস্ত বেয়া নাপাবি দেই ক মানে কথাটো কি তই যে এতিয়া যে এইখিনি যে নকল যে মাৰিলি তই যে বহীত লিখিলি কিন্তু এটা কথা নহয় এই নোটছৰ মতে যদি একে হয় প্ৰফেচাৰে কিন্তু বহি চালে চব 0 দিব 0 আলু তই মোক ইমান মুখ্য বুলি আহিছ নি মানে মই একদম হুবহু বহাই দিয়া নাই ন কি কৰিলি তাতো এটা খেল কৰি দিছো কি খেল এই ধৰ তোৰ ইয়ান দাবু সন্ধি 1826 চন হয় নাই হয় 1826 মই লিখি দিছো 1926 ঠিক তেনেকে চন আৰু তাৰিখবোৰ মই অলপমান সলনি কৰি দিছো বে দাদু ক'বা আহিলে এই সকাম এটা খাবলৈ গৈছিলো কালি নে কালি গৈছিলো মানে আপোনাৰ মুখত এই সকাম খালো ভালকে চাট দিছো আৰু দেই আপোনাৰ মুখত মানে এটা পাৰ সকাম ভাগিলে আপোনাৰ মুখত ভাগত পাঠো হ'ল গোটেইখিনি কৰি আপোনাৰ মুখত মানে ৰাতি ভোজ আছিলে ৰাতি মানে আপোনাৰ মুখত ভোজটো খালো খাই আপোনাৰ মুখত মানে ঘৰলৈ বুলি আহিলো আহোঁতে আপোনাৰ মুখত ৰাস্তাত আপোনাৰ মুখত ধৰিলে নহয় পেটত চিকুট তাৰপিছত আপোনাৰ মুখত আৰু মই তলপনটো খুলি দিলো আপোনাৰ মুখত ড্ৰাইভাৰজন ক'ত গ'ল বাৰু হয় ড্ৰাইভাৰ দা বলকচোন সোনকালে অকণ ভৰিখন আঁতৰাই দিয়কচোন হেৰি আপোনাৰ গাত লাগিছে নি গাত লাগিলে ক'ব ড্ৰাইভাৰজন ক'ত গ'ল বাৰু হয় গোন্ধ জোতাযোৰৰ গোন্ধ লেতেৰা বস্তুখিনি গা ধোৱা নাই হেৰি ভৰিখন অকণমান আঁতৰাই দিয়কচোন হেৰি আপোনাৰ গাত লাগিছে নি গাত লাগিলে ক'ব এই ড্ৰাইভাৰজন ক'ত গ'ল বাৰু হয় হেৰি ভৰিখন অকণমান আঁতৰাই দিয়কচোন বুলি কৈছো না আঁতৰাই নিদিয়ে কিয় এনেকে যে কৈছে আপোনাৰ গাত লাগিছে নি গাত লাগিলে ক'ব এনে কৈ নাথাকিব কি কৰিছে গাত লাগিছে নি গাত লাগিলে এই তোমাৰ নামটো কেলে বিজুলী মাৰি মাৰিছে একেবাৰে এই তোমাৰ ঘৰ ক'ত কিয় গাজনি এইটো ক'ত পায় কি এই ড্ৰেছটো গছত লাগে বৰ কলিতে ছিঙিলা দেই হেৰি নহয় এই আপোনাক কথা এটা সুধো এই যোৰহাটলৈ যোৱা বাছবিলাক বাৰু ইয়াত পামনে পাম ন হেৰি মই আপোনাক ক'ৰবাত দেখিছো দেখিব পাৰে মোৰ ঘৰ ইয়াতে হয় নি আচ্ছা আপুনি বা পাঞ্জাবী মানুহ নি নহয় মই ইয়াতে দলমুখ চাৰিআলিত ঘৰ নহয় গাড়ীখনো বৰ লেট কৰিছে দেই এই আপোনাৰ ঘৰ আমোলাপতি পিনে নিব ৰাম মই কৈছো নহয় মোৰ ঘৰটো দলমুখ চাৰিআলি যে ৰাজস্থান হোটেলখন দেখিছে নাই এই ৰাজস্থান হোটেলৰ কিনাৰেদি যে গলি এটা গৈছে তাত 3 নম্বৰ বাংলোটো মই আচ্ছা এটা কথা কওকচোন আপুনি বা পাঞ্জাবী মানুহ নেকি নহয় মই ইয়াতে ঘৰ আকৌ দলমুখ চাৰিআলিতে ঘৰ কি হ'ব পাঞ্জাবী মানুহ নহয় ৰাম নহয় বুলি ক'লো ন মই পাঞ্জাবী নহয় হ'লতো ক'ৰবাত আপোনাক মই দেখিছো ৰাম আপুনি মোক দেখিব পাৰে মোৰ ঘৰ শিৱসাগৰ দলমুখ চাৰিআলিত ৰাজস্থান হোটেলৰ কাষত হ'লতো
পাঞ্জাবী মানুহ নেকি বা আপুনি উখৰাম মই কৈছো না মই পাঞ্জাবী নহয় বুলি আপুনি একেটা কথাতে কিয় লাগি আছে নহয় ন কিন্তু অসভ্য হেৰি আপুনি গোলাঘাটত দেখিছো নেকি মই আপোনাক উখৰাম গোলাঘাটত মোৰ শহুৰৰ ঘৰ মই তালৈ যাওঁ হ'লতো সৌৰ ঘৰ হয় আচ্ছা হেৰি আপুনি পাঞ্জাবী মানুহ নিবা উখৰাম মই নহয় পাঞ্জাবী আপোনাক ক'লো নাই একেটা কথাতে আপুনি কিয় লাগি আছে হে মই পাঞ্জাবী নহয় বুলি ক'লো নাই হেৰি আপোনাৰ বাৰু খং উঠিছে নেকি হেৰি কথা এটা সুধো কি সুধিব আপুনি একেটা কথাকে অথনিৰ পৰা কিয় লাগি আছে হে আপুনি মোক সুধিছে মই পাঞ্জাবী নি মই পাঞ্জাবী মই পাঞ্জাবী হ'লতো মোৰ মা পাঞ্জাবী মোৰ দেউতা পাঞ্জাবী আমাৰ ঘৰৰ 14 পুৰুষ পাঞ্জাবী আৰু শুনক মই যিজনী ছোৱালী বিয়া পাতিছো তাইও পাঞ্জাবী তাই মাক বাপেক সিহঁতৰ 14 পুৰুষ সকলোখিনি পাঞ্জাবী হ'লতো পাঞ্জাবী হ'লতো দেখাত কিন্তু আপোনাক পাঞ্জাবী যেন নালাগে পাই এই কণপাই খাই দিও মনটো যে একেবাৰে মাৰি আছো মইতো বাহিৰ চোতালতে কথাষাৰ শুনিলো বুজিছনে শুনি মোৰ হাঁহিম যেনে লাগিছিলে নহয় মানে হেৰি নহয় এই তাকৰকে ইমানখিনিমান খাই লগে বল কথাটো তই চুৰটো কেনেকে হ'ল ভাঙি পাতি কচোন শুনিবি নেকি ক ৰাতি ঠিক 12টামান বাজিছে নঙলাডাল খোলাৰ শব্দ মই শুনিছো নহয় এই খিৰিকীখনেদি বাহিৰলৈ চাওঁ বুলি ভাবিছিলো কিন্তু মই নাচালো মই বোলো চাওঁচোন কি হয় অলপ দেৰি ৰৈ দেখিছো বাঁহৰ দৰজাখন কেৰেককৈ শব্দটো কৰি পেলাই মোৰ এটা সোমাই আহিছে তেতিয়াও তাক মই মেচিদাখন লৈ ডিঙিটো দুচাও কৰিব পাৰো নকৰিলো মই বোলো চাওঁচোন কি হয় তাৰপিছত লাহে লাহে সোমাই আহিলে বস্তুটো সোমাই আহি মোৰ মৰহিতানৰ পৰা চাবিটো উলিয়াই লৈছে বাকচৰ তেতিয়াও তাক মই কান্তলীয়া চৰটা সোধাব পাৰো নুসুধালো মই বোলো চাওঁচোন কি হয় তাৰপিছত সি গৈ পেলাই বাকচটো খুলি অলংকাৰ য'ত যি আছিলে চব লৈ পেলাই গুচি গ'ল নহয় পিছফালৰ পৰা তাক মই থিয়গু এটা সোধাব পাৰো নে নোৱাৰো বাৰু নুসুধালো মই বোলো চাওঁচোন কি হয় পিছদিনা ৰাতিপুৱা মাকক কথাষাৰ ক'লো কওঁতে মোক বাহনী গুচালো ইমান জাৰিলে তেতিয়াও তাইক মই চুলি গুচাতে ধৰি গোটেই বাঢ়ি চোতালখন চুচাব পাৰো নে নোৱাৰো বাৰু নুচুচৰালো মই বোলো চাওঁচোন কি হয় বহিছো খুৰীয়ে নাই নাই শেৱালিও নাই এইফালা কওকচোন দাদা ঐ তই যে ঘৰৰ মূল মানুহটো মই ইয়াত বহি আছো তই একো গণিতা নকৰাকৈ যে একেবাৰে খুৰীয়েৰক বিচাৰিলি তাৰপিছত শেৱালিক বিচাৰি কথাটো কি নহয় মানে দাদা হেৰি মানে চেইন চিষ্টেম যে প্ৰথমতে আপাৰৰ পৰা মাতি কৈছো তাৰপিছত লৱাৰ মাতিছো মানে শেৱালি নাই তই এতিয়া লৱাৰলৈ নামি দাদা হেৰি নহয় কি হ'লনো কিবা হ'ল নি মনটো যে মাৰি আছে খুৰীয়ে কিবা ক'লে নি নহয় কিনো কালি 700 টকা হাৰিলো 700 টকা হাৰিলে কিহত হাৰিলেনো কালি ইণ্ডিয়া আৰু পাকিস্তানৰ খেল হৈছিলে নাই হৈছিলে মই বুজিছ ইণ্ডিয়া জিকিব বুলি 500 টকা বিট মাৰিলো 500 টকা বিট মাৰিলে ইণ্ডিয়া হাৰিলে হেৰি নহয় কথাটো অকমান মোক বুজাই কওকচোন মানে হেৰি আপুনি 500 টকাহে বিট মাৰিছিলে 700 টকানো কেনেকে হাৰিলে হেৰো আজি হাইলাইট দিছিলে নে দিছিলে হাইলাইট তাতো 200 টকা মাৰিছিলো তাতো হাৰিলো আপুনি খেলখনতো মাৰিলে আকৌ হাইলাইটতো 200 টকা বিট মাৰিলে এটা কাম কৰক বুজিছে আপোনাৰ একেবাৰে হোটে মোলে ওলাই আহিব কি কাম মানে হেৰি সেই 7টা বজাত নিউজটো দিব যে নিউজ যে দিয়ে 7টা বজাত তাত মাৰি দিয়ক আকৌ 1000 টকা সেইটো মই ভাবি আছো পাৰ চৰাই উৰি গ'ল পালেন্দ্ৰী পা ঘম ধত পৰি থাকিল গোটেই কোবাৰ নাও ধৰ পাভ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ আৰু এটা পাভ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি ভিতৰলৈ আছো কেলে মাহী যাবলৈ ওলাইছে নহয় মই কি কৰিম আকৌ মাহীক চুমা এটা খাবি আকৌ নাখাওঁ পাই কেলে মাহীয়ে মাৰিব কালি তুমি নাথাকোতে দেউতাই মাহীক চুমা এটা খাইছিলে মাহীয়ে ঠাচকে মাৰি দিলে
শুনা কোন হে এই জীৱকান্তৰ পিতেকে যে এপিনে বাইক লৈ যায় গলি নি বাৰু সি অলপ আগতে ছোৱালীজনী লৈ পিনি গৈছে আৰু এই ঘনশ্যামৰ পিতেকে যে অটোখন লৈ যায় সেইখন গলি নি বাৰু গ'ল অলপ আগতে গ'ল এই ঘনশ্যাম মাষ্টৰৰ জীয়েকৰ চাইকেল লৈ যে পাৰ হৈ যায়হি গলি নি বাৰু তাই চাইকেলত ডাবুল কৰিব নোৱাৰে নহয় পাই এই তাই চাইকেলত উঠিবলৈ মোৰ বৰ বিহু লগা নাই নহয় সেই তিনিপদ বস্তু গলি যেতিয়া এতিয়া মই ৰাস্তাটো পাৰ হ'ব পাৰো আৰু শুইছিলে হৈ গৈছিলো এই বস্তু কেইটামান লাগে বস্তু কেইটামান লাগে চাওঁ কি লাগেনো বেজি আছে নি বেজি নাই 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 লেমৰ চিমনি আছে নি লেমৰ চিমনিও নাই চিমনিও নাই নাই কাষ্টাৰ্ডৰ পেকেট আছে নি কাষ্টাৰ্ডৰ পেকেট নাই টৰ্চৰ বেটাৰী আছে নি নাই ছুপাৰ ভেচমল এই মূৰত ঘঁহা আছে নি এইটো নাই এভৰিডে গাখীৰৰ পেকেটটো আছে নি নাই নাই ফেনাইলৰ বটল আছে নি ফেনাইলৰ বটল নাই 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 এখন এই বাকীকেইটা আছে নি চাওক বাকীকেইটাতো নাই 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 এটাও নাই হেৰি আপোনাৰ দোকানত তলা আছে তলা আছে আছে এটা কাম কৰক এই চাটাৰখন পেলাওক আৰু তলাটো মাৰি দিয়ক গু আছিলে ভাল নগৈছে কিন্তু তাক মাতচোন হৰিক কলা নহয় নুশুনে পেলা তোক বহুত দিন দেখা নাই ন তোৰ ভাল মাল কৰা মাল কৰা ৰচোন তই কি চাল দিয়া দেখিছ মোক চাল নহয় তাল লক্ষী দিছে নে ৰূপালী দিছে তই ইমান চিঞৰিছ কেলে মোক কলা বুলি ভাবিছিলি নি নলাগা কৈছ একে নাকে গুচাবলে নলাগা কৈছ তই কাক গালি দি কথা কৈছ জানো কিনো কলে একো বুজিয়ে নাপালো একো শুনাই নাপালো এই গানৰ মাষ্টৰ কয় কি কিবা গণ্ডগোল কৰা নাইতো
কাৰণে মই একুৰি গানৰ মাষ্টৰ খেলিলো তই আকৌ কোমল গা কটা নিজৰ কোমল গা হেৰি এই নহৰু সন্দিকৈ ঘৰ কোনটো হে নহৰু সন্দিকৈ নহৰু সন্দি নহৰু সন্দিকৈ